নতুনকৈ জিঅ' টেগিং কৰা প্ৰায় ৩০ লাখ লোকে পালে চৰকাৰী পকী ঘৰৰ প্ৰথমটো কিস্তি। আপোনাৰ একাউণ্টত চৰকাৰী পকী ঘৰৰ ধন সোমালনে? ৩,২৫,৪34 গৰাকীৰ একাউণ্টত সোমাল চৰকাৰী পকী ঘৰৰ ধন। বকুৰ পৰা মুখ্যমন্ত্ৰীয়ে টিপিলে বুটাম। নতুনকৈ আৰু ৩০ লাখ মানুহে কৰিছে জিঅ' টেগিং। ঘৰ নোপোৱা লোকসকলে পাব চৰকাৰী পকী ঘৰ। আপুনিও কৰক জিঅ' টেগিং। যদিহে আপুনি জিঅ' টেগিং কৰা নাই এতিয়াই কৰক, কাৰণ গাঁৱে গাঁৱে পতা হ'ব গাঁও সভা। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকাসমূহ। গাঁও সভাত থাকিলে আপুনিও লাভ কৰিব চৰকাৰী পকী ঘৰ। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এক বৃহৎ ঘোষণা, এক ডাঙৰ ঘোষণা। দুটা বিবাহ কৰা স্বামীৰ পত্নীসকলৰ বাবে এটা ভাল খবৰ, কিয়নো পত্নীগৰাকীয়ে পাব ডাবল অৰুণোদয়। ৰাজ্যৰ সকলো স্বামীৰ বাবে এটা ডাঙৰ খবৰ। আহি আছে CMৰ ফোন নম্বৰ, কাৰণ এটা অভিযোগ দিলেই দ্বিতীয় বিবাহ কৰা স্বামী যাব জেলত। পত্নীগৰাকীয়ে পাব ডাবল অৰুণোদয়। বহু বিবাহক লৈ কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কোনো পুৰুষে দ্বিতীয় বিবাহ কৰিলেই দিয়ক অভিযোগ। কোনোবাই দ্বিতীয় বিবাহ কৰিলেই মুখ্যমন্ত্ৰীক দিয়ক খবৰ। কোনো পুৰুষে কৰিব নোৱাৰিব এটাতকৈ অধিক বিবাহ। এজন পুৰুষে দ্বিতীয় বিবাহ কৰিলেই জেল হ'ব 7 বছৰ পৰ্যন্ত। শাসনৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে ফোন নম্বৰ। মাত্ৰ এটা ফোন কলত চৰকাৰে ল'ব ব্যৱস্থা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ ঘোষণা। PMAY তালিকাত আছে নেকি আপোনাৰ নাম? চাওক তালিকা। প্ৰধানমন্ত্ৰী অসমৰ ভ্ৰমণৰ পূৰ্বে লৈ আহিছোঁ এটা ডাঙৰ খবৰ। PMAY তালিকাত আছে নেকি আপোনাৰ নাম? চৰকাৰে সকলো দৰিদ্ৰ পৰিয়ালক দিব চৰকাৰী পকী ঘৰ। তালিকাত যদি আপোনাৰ নাম অহা নাই তেন্তে আপুনি দিব পাৰিব অভিযোগ। তালিকাত নিজেই আপুনি নাম ভৰাই ল'ব পাৰিব। মুকলি হ'ল নতুন হোৱাটছআপ নম্বৰ। হোৱাটছআপ নম্বৰটো হৈছে 8810389745। কেঁচা ঘৰৰ ফটো তুলি দি পঠিয়াই দিয়ক হোৱাটছআপ নম্বৰত। ফোন কৰিও ঘৰ নোপোৱাৰ বাবে আপুনি অভিযোগ দিব পাৰিব। ফোন নম্বৰটো হৈছে 011230604840, 011230636620, 011230635567। এই নম্বৰটো মনত ৰাখক। আনহাতে হেল্পলাইন নম্বৰটো হৈছে 011230632885। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰিব। ঘৰ নোপোৱাৰ অভিযোগ দিব পাৰিব আপুনি। ফোন কৰিও ঘৰ নোপোৱাৰ বাবে আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাক অভিযোগ দিব পাৰিব। আইনৰ জৰিয়তে কোনো পুৰুষে দ্বিতীয়বাৰ বিয়া কৰাব নোৱাৰিব। এইটো গম পাইছে নে নাই পোৱা? কোনে কোনে গম পাইছে হাত দাগকচোন। এতিয়া এজন পুৰুষে যদি দুবাৰ বিয়া কৰায় কিমান বছৰ জেল হ'ব? হাতেদি দেখাই দিয়কচোন কিমান বছৰ জেল হ'ব? 5 আৰু 2 7 বছৰ। কোনোবাই যদি কৰবাত দুটা বিয়া কৰায় খবৰ যাতে মই লগে লগে পাই যাওঁ দেই। এটা মই ফোন নম্বৰ এটাও দিম, মাত্ৰ তাতে ফোন নম্বৰ কৰি দিলে হ'ল আৰু পুৰুষজনক উঠাই জেলত ভৰাই দিম আৰু মহিলাগৰাকীক ডাবল অৰুণোদয় দি দিম, যাতে মহিলাগৰাকী চলি থাকিব পাৰে। ভাল হ'ব নে বেয়া হ'ব? সঁচাই কৈছেতো। এতিয়া পুৰুষবিলাকে গম পাইছে নে নাই এইটো খবৰ? গম পাইছে নে নাই খবৰটো? পাইছে? ঘৰত আজি গৈ আৰু এবাৰ কবি দেই চবে মাহঁত, যে মামা থাকালৈকে দুটা বিয়া নহব আৰু। যিখন আইনৰ জৰিয়তে কোনো পুৰুষে দ্বিতীয়বাৰ বিয়া কৰাব নোৱাৰিব। এইটো গম পাইছে নে নাই পোৱা? কোনে কোনে গম পাইছে হাত দাগকচোন। এতিয়া এজন পুৰুষে যদি দুবাৰ বিয়া কৰায় কিমান বছৰ জেল হ'ব? হাতেদি দেখাই দিয়কচোন কিমান বছৰ জেল হ'ব? 5 আৰু 2 7 বছৰ। কোনোবাই যদি কৰবাত দুটা বিয়া কৰায় খবৰ যাতে মই লগে লগে পাই যাওঁ দেই। এটা মই ফোন নম্বৰ এটাও দিম, মাত্ৰ তাতে ফোন নম্বৰ কৰি দিলে হ'ল আৰু পুৰুষজনক উঠাই জেলত ভৰাই দিম আৰু মহিলাগৰাকীক
ডাবুল অৰুণোদয় দি দিম যাতে মহিলাগৰাকী চলি থাকিব পাৰে